মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ প্ৰথম পাঠ অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে। আহাচোন আমি চাওঁ প্ৰশ্নবিলাক কি আছে। প্ৰথম প্ৰশ্ন, ভূগোল বিষয়টো প্ৰধানকৈ কেইটা ভাগত ভগাব পাৰি আৰু কি? উত্তৰ, ভূগোল বিষয়টো প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি, প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল। দ্বিতীয় প্ৰশ্ন, অৰ্থনৈতিক ভূগোল ভূগোলৰ কোনটো শাখাৰ অন্তৰ্গত? অৰ্থনৈতিক ভূগোল ভূগোলৰ মানৱ ভূগোলৰ অন্তৰ্গত। তৃতীয় প্ৰশ্ন, অৰ্থনৈতিক ভূগোল কাক বোলে? উত্তৰ, ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বোলে। 4 নম্বৰ প্ৰশ্ন, ভূপৃষ্ঠৰ প্ৰাকৃতিক পৰিৱেশ কিয় বেলেগ বেলেগ? প্ৰকৃতি আৰু ভূতাত্ত্বিক গঠনৰ পাৰ্থক্যকে ধৰি জলবায়ু আৰু মাটিৰ বৈশিষ্ট্যৰ তাৰতম্যৰ বাবে ভূপৃষ্ঠৰ প্ৰাকৃতিক পৰিৱেশ বেলেগ বেলেগ হয়। 5 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ সকলো ঠাইতে মানুহৰ জীৱন প্ৰণালী আৰু অৰ্থনৈতিক কাৰ্যকলাপ একে নহয় কিয়? উত্তৰ, ভূপৃষ্ঠত বিৰাজ কৰা প্ৰাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশৰ উপাদানবোৰৰ বিভিন্নতাৰ বাবে মানুহৰ জীৱন প্ৰণালী আৰু অৰ্থনৈতিক কাৰ্যকলাপো সকলো ঠাইতে বেলেগ বেলেগ হয়। প্ৰাকৃতিক পৰিৱেশৰ বিভিন্নতাৰ বাবেই কোনো এখন ঠাই কৃষি কাৰ্যত উন্নত হয়, আন এখন ঠাই ব্যৱসায় বাণিজ্য, ঔদ্যোগিক বা মৎস্য উৎপাদনত চহকী হয়। এনে কাৰণতে পৃথিৱীৰ সকলো ঠাইয়েই ইখনে সিখনৰ ওপৰত নিৰ্ভৰ কৰি এক সম্পৰ্ক ৰক্ষা কৰি চলি থাকে। 6 নম্বৰ প্ৰশ্ন, আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ কোন? উত্তৰ, আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ হৈছে জৰ্জ চি. জৌম। 7 নম্বৰ প্ৰশ্ন, জৰ্জ চি. জৌমৰ মতে অৰ্থনৈতিক ভূগোলৰ উদ্দেশ্য কি? উত্তৰ, এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱেই অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য। 8 নম্বৰ প্ৰশ্ন, মানুহৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা? অৰ্থনৈতিক বৃত্তিবোৰ কি? উত্তৰ, যি বৃত্তি বা কাৰ্যৰ দ্বাৰা মানুহে পৰিৱেশৰ লগত সম্পৰ্ক ৰক্ষা কৰি উৎপাদন, আমদানি আৰু ব্যৱসায় বাণিজ্যত আগবাঢ়ে তাকে মানুহৰ অৰ্থনৈতিক বৃত্তি বোলে। মানুহৰ অৰ্থনৈতিক বৃত্তি 4 প্ৰকাৰৰ। প্ৰাথমিক বৃত্তি, যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে প্ৰাথমিক বৃত্তি বোলে, যেনে কৃষি কাৰ্য, মাছ ধৰা ইত্যাদি। দ্বিতীয়ক বৃত্তি, যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য নানান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰ উপযোগী কৰি তোলা হয় তাকে দ্বিতীয়ক বৃত্তি বোলে, যেনে শিল্প উৎপাদন প্ৰক্ৰিয়া। তৃতীয়ক বৃত্তি, যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায় তাকে তৃতীয়ক বৃত্তি বোলে, যেনে যাতায়ত, পৰিবহণ, বজাৰ আদিৰ লগত জড়িত কাৰ্যসমূহ। চতুৰ্থক বৃত্তি, যি কাৰ্যৰ দ্বাৰা দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সুচল তথা ফলপ্ৰসূ কৰি তোলাত সহায় কৰে তাকে চতুৰ্থক বৃত্তি বোলে, যেনে প্ৰচাৰ মাধ্যম, বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠান, প্ৰশাসন আদিৰ লগত জড়িত কাৰ্যসমূহ। 9 নম্বৰ প্ৰশ্ন, অৰ্থনৈতিক ভূগোল অধ্যয়নৰ পদ্ধতিসমূহ কি? উত্তৰ, অৰ্থনৈতিক ভূগোল কেইবাটাও পদ্ধতিৰে অধ্যয়ন কৰা হয়। সেইবোৰ হ'ল আঞ্চলিক, বিষয়বস্তু সম্বন্ধীয়, আচৰণগত, নীতি নিয়ম, তন্ত্ৰ বিশ্লেষণ, প্ৰতিষ্ঠানীয় ভিত্তিক আদি। 10 নম্বৰ প্ৰশ্ন, সম্পদ কাক বোলে? উত্তৰ, মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলে। 11 নম্বৰ প্ৰশ্ন, জিম্মাৰমানৰ মতে সম্পদ হ'বলৈ কি গুণৰ প্ৰয়োজন? উত্তৰ, সম্পদ হ'বলৈ বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ দুটা থাকিব লাগিব। 12 নম্বৰ প্ৰশ্ন, মানুহ সম্পদৰ লগত কেনেদৰে জড়িত? উত্তৰ, মানুহ সম্পদৰ লগত দুই ধৰণে জড়িত, সম্পদৰ উৎপাদক হিচাপে আৰু সম্পদৰ উপভোক্তা হিচাপে। 13 নম্বৰ প্ৰশ্ন, নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী কাক বোলে? উত্তৰ,
যিবোৰ সামগ্ৰীয়ে মানুহৰ কোনো উপকাৰ বা অপকাৰ সাধন নকৰে তেনে সামগ্ৰীক নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বোলে। 14 নম্বৰ প্ৰতিৰোধক কাক বোলে? উত্তৰ যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে সেইবোৰক প্ৰতিৰোধক বোলে, যেনে অনুৰ্বৰ মাটি। 15 নম্বৰ প্ৰশ্ন সম্পদ আৰু সম্পত্তিৰ পাৰ্থক্য লিখা। উত্তৰ সম্পদ আৰু সম্পত্তিৰ পাৰ্থক্যসমূহ হ'ল সম্পদৰ বিনিময় মূল্য থাকিব লাগিব বুলি কোনো কথা নাই, কিন্তু সম্পত্তি হ'বলৈ হ'লে বিনিময় মূল্য থাকিব লাগিব। সম্পত্তিৰ যোগান তুলনামূলকভাৱে সীমিত, কিন্তু সম্পদৰ যোগান সীমিত নহ'বও পাৰে। সম্পত্তি মূল্যৰ জৰিয়তে এজনৰ পৰা আন এজনলৈ হস্তান্তৰ কৰিব পাৰি, কিন্তু সকলো সম্পদ হস্তান্তৰ নহয়। সম্পদৰ জৰিয়তে মানৱ জাতিৰ উপকাৰ হয়, কিন্তু সম্পত্তিৰ দ্বাৰা উপকাৰ বা অপকাৰ দুয়োটাই হ'ব পাৰে। সকলো সম্পত্তিয়ে সম্পদ, কিন্তু সকলো সম্পদ সম্পত্তি নহ'বও পাৰে। 17 নম্বৰ প্ৰশ্ন প্ৰাকৃতিক সম্পদ কাক বোলে? উত্তৰ যিবোৰ সম্পদ প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে তেনে সম্পদবোৰকে প্ৰাকৃতিক সম্পদ বোলে, যেনে বায়ু, পানী, উদ্ভিদ, জীৱ-জন্তু ইত্যাদি। 18 নম্বৰ প্ৰশ্ন চিৰবিৰাজমান সম্পদ কাক বোলে? উত্তৰ প্ৰাকৃতিক সম্পদসমূহৰ কিছুমান সম্পদ সকলোতে বিৰাজমান বা পৃথিৱীৰ সকলো ঠাইতে উপলভ্য। এনে সম্পদসমূহক চিৰবিৰাজমান সম্পদ বোলে, যেনে সূৰ্যৰ ৰশ্মি, বায়ু, পানী আদি। 19 নম্বৰ প্ৰশ্ন স্থানিক সম্পদ কাক বোলে? প্ৰাকৃতিক সম্পদসমূহৰ যিসমূহ পৃথিৱীৰ কিছুমান বিশেষ স্থানতহে উপলভ্য তেনে সম্পদবোৰকে স্থানিক সম্পদ বোলে, যেনে কয়লা, বিভিন্ন খনিজ পদাৰ্থ, উদ্ভিদ শ্ৰেণী ইত্যাদি। 20 নম্বৰ প্ৰশ্ন IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত? উত্তৰ ইউনেস্কোৰ অন্তৰ্গত। 21 নম্বৰ প্ৰশ্ন IUCN কেতিয়া কাৰ প্ৰচেষ্টাত ক'ত গঠন হৈছিল? 1948 চনত ইউনেস্কোৰ প্ৰথম সঞ্চালক প্ৰধান জুলিয়ান হাক্সলেৰ প্ৰচেষ্টাত ফ্ৰান্সত গঠন হৈছিল। 22 নম্বৰ প্ৰশ্ন ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা কেতিয়া গঠন হৈছিল? উত্তৰ 1986 চনত। 23 নম্বৰ প্ৰশ্ন সম্পদ সংৰক্ষণৰ লগত জড়িত কেইটামান সংস্থাৰ নাম লিখা। সম্পদ সংৰক্ষণৰ লগত জড়িত কেইটামান সংস্থাৰ নাম হৈছে আন্তৰ্জাতিক সংস্থা IUCN, ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ, ৱৰ্ল্ড কনজাৰভেশ্যন মনিটৰিং চেণ্টাৰ ইত্যাদি। ৰাষ্ট্ৰীয় সংস্থা ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা, বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ, গ্ৰীণপিছ ইণ্ডিয়া ইত্যাদি। ৰাজ্যিক সংস্থা অসম বিজ্ঞান সমিতি, আৰণ্যক ইত্যাদি। ছাত্ৰ-ছাত্ৰীসকল এই পাঠটোৰ আলোচনা কৰিবলগা প্ৰশ্ন এইকেইটাই। কিছু প্ৰশ্ন ইতিমধ্যে আমাৰ আগৰ ভিডিঅ' কেইটাতো আলোচনা কৰা হৈছে। যদি তোমালোকৰ কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট কৰিবা। ধন্যবাদ।